হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ চেনেল TMD ব্লগ। ৰাতিপুৱা মই এনেদৰে চাহ খালোঁ। অকল যোৰহাট আৰু গড়িয়াগড় শিৱসাগৰ মানুহে চাই আছে, প্লিজ এটা কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাকাক আচাৰ ৰেচিপি লাগিব লাগিল আৰু আমি গৈ অলপ পাছতে পামগৈ বজাৰখনতে। তাতে জলফাই ল'লোঁ, ঔটেঙা ল'লোঁ, লগতে আমি বগৰীও ল'লোঁ। লৈ পেলাই আমি বজাৰ কৰি আমি ঘৰলৈ আহিলোঁ। এতিয়া মই বজাৰখন অলপমান দেখাইছোঁ। এয়া 3.5 কেজি এনেদৰে জুখি আছে বস্তুবিলাক। আপোনালোককো আচাৰ লাগিলে মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। আচাৰসমূহ ল'ব আৰু এবাৰ নিজেই খাই ট্ৰাই কৰি চাব, কেনেকুৱানো পালে জনাব। আৰু কাকাক আচাৰ ৰেচিপি লাগিব মোক প্লিজ কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এইখন হৈছে গড়িয়াগড় বজাৰ, খুব ডাঙৰ হয় বজাৰখন। আৰু এয়া আমি ঘৰলৈ আহিলোঁ। মই আৰু দাদা গৈছিলোঁ, বজাৰ কৰি আনিলোগৈ। তাৰপাছত ঘৰ মহালোঁ। ৰাস্তাটো আকৌ এবাৰ মই দেখাই দিলোঁ আপোনালোকক পৰিৱেশটো। আহি